কিছুমান কোনঘণ্টা prostitute pinjami lahimo itong mamang itong APSLC itong kitsurpa ng kakadil man ngerke pa naman ang ito ngerke pa naman ang ito civil class civil tribe OBC la pen Muslim ajat aru sumar atong aphan at kibay pasujor aphan ning parung nandiyo kentak budunay mingo lagi budunay masih militong mamata ini ka bidasingin lang ang bata sonsi RSS kung kacurong itong dulo masih alam ni pa Herak repinten di ngedaling turun pik di alang itu bang ini an akahin mga kamitin mulimat hadin dito alam ni sa ina basal sepit kita ken i hai aku intum teh anu tansi apet pun ke Islam dosi a video ke Islam dosi asu apa kepenang mampu kayu tu kalau begitu dosi nang de di bang ini ke dopa nasot ke dopa kena he na kon nang pagbulat na pagdamata alam dia bang ke kapitlan ang ganon ang tutulong alam dia ka aman kikipin uhusirlah jadi BJP itu napenalong ni pinusalong ng alak bunsulun ma ato ni pinusalong ng alak bunsulun ini ato ang matamang nila pinusalong ke sulatong bukit bahala suarano suatangke ang liman ke lotong dinili ito pinusalong ng mata tulunga naso ang dadong ito po di lagi ang nilawang yung pagkakaroon niya doon sa babang ng kami kumamit ni para rin doktor itong po ako po ng libre tumanggap doon sa naman ako yung lama po tumandang dahil doon na tumandang basta sa Colombia at hanya tumandang sa Asia siya tumandang testan ka pasuplang po sa itong po sa pasuplang namin na po itong po na dating ng pante alam ni ke dalam ni si modalin karon siang ni ke kesalahan pun sila lagi maka si sampai ke kesalahan kali ni saya menunjuk ke dalam ni itu si itu ama si hakale ini modalin turun pi tahu bunda tu kami test kemudian begitu itu আমার চিফ মিনিস্টার লগতে সহায় কৰিছিল আমাৰ বিকাশিং ইংলেণ্ড তেওঁ চিফ মিনিষ্টাৰো ভাবিছিল যে অলপমান নৰ্মেলিন মন্ত্ৰী নৰ্মেলিন তৰন্তি তাৰ বন্ধ অলপমান খাম বুলি নহয় জানো সেইটো হ'ব নালাগে আমাৰ চিফ মিনিষ্টাৰো ইমান তললৈ নামিব নালাগে আৰু এই বিকাশিং ইংলেণ্ডক সোনকালে তাক ডিছমিছ কৰিব লাগে MLA চিটৰ পৰা এইটো কথা আৰু এটা এই আমি এতিয়া 215 LP school teachers illegal appointment কথাহে কৈছো মাত্ৰ কিন্তু তাৰ আগতে এবাৰ 888 appoint কৰিছিল 2012 আৰু 13ত 888 illegal appointment কৰিছিল তাৰপাছত 2022 1,345 teachers illegal appointment কৰিছে এই যিমান আৰু এতিয়া 215 illegal appointment এই যিমান illegal appointment কৰিছে আমি আগৰ পৰা কৈ আছো এতিয়া আমাৰ হাবগ্ৰামা চাহাবে আমাৰ লগত জইন কৰিছে তেওঁ চব ডিছমিছ কৰিবলৈ বুলি কৈছে আমি তেওঁক ধন্যবাদ দিছো আমিতো ডিছমিছ কৰিলেই এইবিলাক চব কেঞ্চেল কৰিলেই আমি পাই আহিলে এই illegal appointment মাত্ৰ টিচাৰ্ছ বুলি নহয় আৰু পোষ্টত যদি আছে আমি চব কেঞ্চেল কৰি দিম কাউন্সিলে কৈ থাকে যে প্ৰাইভেট কোম্পানী আহিলে
চাকৰি পাব বুলি। কিন্তু আমাৰ কাউন্সিলৰ লগতে 30টা ডিপাৰ্টমেণ্ট আছে। প্ৰত্যেক ডিপাৰ্টমেণ্টতে এটলিষ্ট 100জন মানুহ এমপ্লয়ী থাকে। তেওঁলোকে যদি এমপ্লয়মেণ্ট 1000 দিব খোজে, তেতিয়াহ'লে এই মাষ্টৰটো অলৰেডি হিচাপ কৰিলে 3000 মান এপইণ্টমেণ্ট হৈ গ'ল। এই 3000 যদি এপইণ্ট কৰিলে 1000 কথাটো কাম নাই। এইটো 1000 প্ৰাইভেট কোম্পানীৰ পৰা পোৱাটো কাম নাই। এই 3000 মাষ্টৰটোকে দি দিব পাৰে। আমি সকলো এইবিলাক যিমান ইলিগেল এপইণ্ট কৰিছে আমি এইটো ডিছমিছ কৰি দিম। আৰু এইফালে সেইদিনা আমাৰ EM মই বেচেৰা বুলি ক'ব কৈছোঁ, কাৰণ তেওঁৰ গ্ৰাণ্ডফাদাৰো APHLC আছিল আৰু তেওঁৰ ফাদাৰো APHLC আছিল। শ্বিলং থাকোঁতে আমি একেলগে প্ৰচেছন কৰিছিলোঁ APHLC প্ৰচেছন তেওঁৰ ফাদাৰৰ লগত। আৰু এইবাৰ এই ৰিচাৰ্ড টপিয়ে কৈছে 215টো পাৰ্চনেল পোষ্ট বুলি কয়। এই পাৰ্চনেল পোষ্ট এইটো কোনটো ল'বতো কৈছে? ল'টো আছে পোষ্ট। কিন্তু পোষ্ট বুলি কি হয়? এইটো ফাণ্ডামেণ্টেল ৰুলছ বুলি আছে, FR বুলি আছে। FR বুলি কয় ফাণ্ডামেণ্টেল ৰুলছ। আৰু লগতে সাপ্লিমেণ্টেৰী ৰুলছ বুলি আছে, SR বুলি আছে। সেইটো কিতাপতে লিখা আছে কোনটো পোষ্ট কি হয় বুলি। তাত পাৰ্চনেল পোষ্ট বুলি ক'তো লিখা নাই। এতিয়া যদি পাৰ্চনেল পোষ্ট হয়, তেতিয়াহ'লে গভৰ্ণমেণ্ট অৰ্ডাৰ কিয় দৰকাৰ আছে? পাৰ্চনেল বুলি ক'লে নিজৰ, তাৰমানে প্ৰাইভেট নিজে দৰমহা দিব, তেতিয়াহ'লে আৰু কাউন্সিললৈ কিয় লিখিব লাগে? এইটো মিছা কথা। আমাৰ ৰিচাৰ্ড টপিয়েও নিজৰ অকৰামী দেখুৱাইছে। মই সেইকাৰণে তেওঁক বেচেৰা বুলি কৈছোঁ। উপায় নাই, তাক কোনোবা কৈছে বোলে আপুনি কৈ দিয়ক বুলি, আৰু তেওঁ অকৰা হৈ পেলাই কৈ দিম। কিন্তু এনেকুৱা মানুহ অকৰা হ'ব নালাগে আমি। আৰু কম্পেনচেশ্যনৰ কথাও কৈছে, আৰু অট'নমাছ ষ্টেটটো লাগে, সেইটো সঁচা কথা। যদি আমি 1951 আমাৰ ট্ৰাইবেল পপুলেশ্যন 96% আছিল। 96% আছিল। 100জন ভিতৰত 96 ট্ৰাইবেল মানুহ আছে। আৰু নন ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় সেইবিলাক মাত্ৰ 4%। সেইবিলাক খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী মানুহ আছে। সেইকাৰণে খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ কাৰণে আমি ফাইট কৰি আছোঁ একেলগে। তেওঁলোকৰ লগত একগোট হৈ পেলাই আমি ফাইট কৰি আছোঁ। এই কাৰণে যাতে আমি নেহেৰাই 96%ৰ পৰা এতিয়া 53% নমাই থৈ দিলে আমাৰ ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলক। সেইকাৰণে যাতে আমাৰ ডিষ্ট্ৰিক্ট যাতে নষ্ট নহয়, আমাৰ ডিষ্ট্ৰিক্ট যাতে গুচি নাযায়, আমি গভৰ্ণমেণ্টক আকৌ ডিমাণ্ড কৰিছোঁ। তেওঁলোকে যদি আমাক বচাব নাজানে, বচাব নোৱাৰে, তেতিয়াহ'লে আমাক পাৱাৰ যদি দিব লাগে, অট'নমাছ ষ্টেট দি পেলাই আমাক পাৱাৰ দিব লাগে। আমি নিজক বচাম, কিয় নোৱাৰিম? আমি আমাৰ কাৰ্বি ডিমাচা ট্ৰাইবেলবিলাক আৰু ইয়াত খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে আমি নিজে ইয়াত বচাবলৈ আমি কাম কৰিম আৰু আমি পাৰিম। আৰু বেছি কথা ক'বলৈ নাই, আছে কথাটো, কিন্তু মোৰ ডিঙিটো ইমান ঠিক হোৱা নাই। এইটোকে কৈ মোৰ কথাখিনি সামৰি মাৰিলোঁ। ধন্যবাদ। Sarja que estar